নমস্কাৰ আসাম গভট এক্সাম এই চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই সিৰিজত অসম বুৰঞ্জীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আহকচোন আলোচনাৰ মাজলৈ আগবাঢ়ো। এই সিৰিজৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰাচীন কামৰূপৰ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? আমি সকলোৱে জানো বৰ্মন বংশ হৈছে প্ৰাচীন কামৰূপৰ এক গুৰুত্বপূৰ্ণ বংশ। অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পুষ্যবৰ্মন। পুষ্যবৰ্মন হৈছে সেই সময়ৰ এজন ঐতিহাসিক তথা প্ৰথম প্ৰতিষ্ঠাপক ৰজা। এইখিনিতে জানি থোৱা হওক যে পুষ্যবৰ্মন হৈছে সেই সময়ৰ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক এজন অন্যতম ৰজা। দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰাচীন অসমৰ বৰ্মন বংশই ৰাজত্ব কৰিছিল। কিমান বছৰ বা কিমান বছৰৰ পৰা কিমান বছৰৰ ভিতৰত তেওঁলোকে ৰাজত্ব কৰিছিল? আমি অপশ্যনসমূহ চালে দেখা পাম যে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 350 পৰা 650 খ্ৰীষ্টাব্দৰ ভিতৰত বৰ্মন বংশই শাসন তথা ৰাজত্ব কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত সাম্ৰাজ্যৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? ইতিমধ্যে আমি এই সম্পৰ্কে প্ৰথমটো প্ৰশ্ন আলোচনা কৰি আহিছোঁ, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে পাৰিব পুষ্যবৰ্মন। পুষ্যবৰ্মনক সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা হিচাপে জনা যায় আৰু তেখেতক প্ৰথম অসমৰ ঐতিহাসিক ৰজা হিচাপেও কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে বৰ্মন বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত কূটনৈতিক সম্পৰ্ক আছিলে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চীন। চীনৰ লগত সেই সময়ত এক কূটনৈতিক সম্পৰ্ক বৰ্তাই ৰখা হৈছিল। বৰ্তমানেও যিটো দেখা যায় আমাৰ ভাৰতবৰ্ষ বা অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত চীনৰ এক কূটনৈতিক সম্পৰ্ক বৰ্তি আছে। এই সিৰিজৰ নেক্সট প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত অসমত ক'ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মনৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। এইখিনিতে উল্লেখযোগ্য যে নলবাৰীক অসমৰ নৱদ্বীপ হিচাপেও জনা যায়। সকলোৱে মনত ৰাখিব, যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ নৱদ্বীপ হিচাপে কাক জনাজাত এই প্ৰশ্নটো আহি থকা দেখা পোৱা যায়। নেক্সট, কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল? এইটো আমি সকলোৱে জানো, তথাপিও আলোচনা কৰিছোঁ। অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেনচাং। উল্লেখনীয় যে হিউৱেনচাং 640 খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিলে আৰু তেখেতৰ বিখ্যাত এখন গ্ৰন্থ CUTত কামৰূপৰ এটি বহুমূলীয়া টোকা লিখি থৈ গৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত হিউৱেনচাঙৰ এই বিখ্যাত গ্ৰন্থখনৰ কথা আহি থাকে, গতিকে সকলোৱে নামটো মনত ৰাখিব CUT। নেক্সট প্ৰশ্নটো হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কি? কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা হৈছে এই অপশ্যনসমূহৰ ভিতৰত হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন আছিল ভাস্কৰ বৰ্মনৰ দিনৰ সমসাময়িক এজন ৰজা। উল্লেখনীয় যে হৰ্ষবৰ্ধন বিখ্যাত কনৌজৰ এজন ৰজা আছিল। নেক্সট প্ৰশ্নটো হৈছে শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী বৰ্তমানৰ কোন ঠাইত আছিলে? আমি অপশ্যনসমূহ দেখিলে দেখা পাম যে তেজপুৰ ঐতিহাসিক এখন নগৰ, তাত শালস্তম্ভ বংশৰ ৰাজধানী আছিল। নেক্সট প্ৰশ্নটো হৈছে পাল বংশৰ স্থাপত্যকলাৰ নিদৰ্শন অসমৰ কোন ঠাইত পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক। মদন ৰামদেৱ মন্দিৰত পাল বংশৰ পূৰ্ণ যি স্থাপত্য, সেই স্থাপত্যৰ সুনিদৰ্শন দেখা পোৱা যায়। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে তথা এই সিৰিজৰ অন্তিম প্ৰশ্নটো হৈছে
প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ ৰজাসকল কি ধৰ্মৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তেওঁলোক হিন্দু ধৰ্মী আছিল। অৰ্থাৎ সেই সময়ৰ ৰজাসকলে হিন্দু ধৰ্মত নিয়োজিত হৈ আছিলে। এয়াই আছিল আজিৰ ছিৰিজৰ 10টা প্ৰশ্ন। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম। নমস্কাৰ।